এয়া দশমীৰ ঢোল বাজিছে আমাৰ। এতিয়া আহক দশমীৰ ফালে কেনেকুৱা হয় চাওঁ। কি কৰি আছে আপুনি? মই আজি মানে বিজয় দশমীটো দেৱীক মাছ পোৰা, আলু পিটিকা, পইতা ভাত এইবিলাক দিব লাগে। আজি দেৱীয়ে পইতা ভাত খাই আৰু মাছ পোৰা খাই বিদায় হ'ব আৰু। পইতা ভাত আৰু মাছ পোৰাটোৱে মেইন প্ৰসাদ আজি আৰু মাহ প্ৰসাদ আজি নখনটো বোলে দেৱী যাতে চবকে ৰাইজক ভালে ৰাখে সেই কামনা কৰিলোঁ। চবকে মানে বাধা বিঘ্নি চবৰে নাহক সেয়ে আৰু। এক্সাই মাছ পুৰি দিলোঁ। আচ্ছা, ৰাতিপুৱা বুটৰ দালি আৰু পুৰি, এতিয়া মাছ হ'ব, মাছৰ পেটটো ভাজা হ'ব, মাছৰ মুড়িঘণ্ট হ'ব, দালি হ'ব, পায়স হ'ব, জলকীয়াৰ আচাৰ হ'ব, চব্জি হ'ব আৰু ৰাতি মাছ মাংস দুটাই আছে। দালিগিলা কি বনালা আকৌ নালাগে পানী বেছি হৈছে নেকি? আকৌ সৰা নাই কিবা পানী হৈছে তই কেনে পালি খাই? মই ভাল পাইছোঁ, মই শেষে কৰিলোঁ খাই কিনে। ওম মহিষাগ্নি মহামায়ে চামুণ্ডে মুণ্ডমালিনী আইৱাৰিকম বিজয়ম দেহি দেৱী নমস্তে। বহুকাল নিৰ্বিঘ্নে নিৰাপদে তুমি ৰক্ষা কৰিবা। জয় মা জগদম্বা দুৰ্গা দেৱী কৃতে হৰি বল হৰি বল হৰি বল আৰু হৰি বল হৰি বল হৰি বল। ব্যতীতেতু পুনৰ আগমনায় ওম ব্রহ্মা বিষ্ণু শিব সহিতং রেখাং দুর্গন্তানি মে। বৌহঁতে চবকে দি আমাৰ মেইন কামবিলাকে দিবলৈ পাহৰি গৈছে। এইফালে অ' বৌ সেইফালে আমাক দিবলৈ পাহৰিছে, আমাক নেদে। চুলি বনাই দিয়া পুৰা ৰঙা চুলি বনাই দিয়া। পাইছোঁ আমনিদা এইফালে কি কৰি আছে? ইফালে আমি বলয়বিলাক এতিয়া মানুহ দি আছোঁ। আচ্ছা, চাওঁ কিমান মানুহ দিব পাৰোঁ। আমাৰ গোটেইখিনি যিমান আমাৰ মানুহ আহিছে চবকে দিব পৰা যাবনে? চবকে এয়া ঘৰত ওলোৱা হৈ গ'ল। আমি আহিলোঁ নৱপত্ৰিকা দেৱীক, আমাৰ কলগছৰ দেৱীক আমি বিসৰ্জন কৰি আহিলোঁ। এতিয়া আমাৰ প্ৰতিমা আছে, প্ৰতিমা বিসৰ্জন হ'ব 3:30 মানত। আৰু যিমান ভক্ত আহিছিলে সকলোকে ভোগ দিয়া হৈছে। ভোগত আজি আমাৰ মাছ টেঙাৰ জোল আৰু চব্জি, ভাত, গুড়ি ঘণ্ট এনেকৈ কিবা কিবি আছে। এনেকৈ চাব পাৰিব আপোনালোকে। ভালকৈ থ'ব লাগিব নেকি? জুম কৰি দিম হা মোক এখন একদম ভালকৈ ই কৰি দিয়া এটা।
চব ঠিকে ঠাকে আছে দাদা খাইছে ন বঢ়িয়া হৈছে মনত থাকিব মনত থকাকৈ আছে নেকি চ' এতিয়া ময়ো ভোগ গ্ৰহণ কৰোঁ অকণমান বাকী আমি আহিলোঁ একেবাৰে আপোনালোকক দেখাই আছোঁ লাষ্ট প্ৰতিমা বিসৰ্জন দুৰ্গা মাক বিদায় দিম আজি আৰু এইবিলাক যে আমি ফুল ছিঙি আছোঁ ন গোটেই মানে ৰাস্তাত যিমান মানুহ পাওঁ যিমান ভক্ত মানে দুৰ্গা মাৰ ভক্ত সকলোকে আমি ফুল দি যাওঁ মানে সেইটো আমাৰ আগৰ পৰা পৰম্পৰা সেইটো অনিদা টোপনি চোপনি মাৰিলে কি নাই তাই টোপনি মাৰিবা আৰু কলপুলি ক'ত লগাব এয়া গাড়ী আগত তো গাড়ীৰ আগতে লগাব বুলি মাথাত ল'ম এটাই কথা ক'লোঁ ফুল চুইঙত ফূৰ্তি কৰিম মই দেখাই দিম এইটো ভিডিঅ'ত দেখা যাব কেনেকৈ মই দেখাই দিম এনেকৈ 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 একেলগে কবি মই 1 2 3 কৰি দিম এইটো হেছটেগ তাৰপিছত চবেই সেইটোৱে কবি যা চাবি হা ৰ 1 2 3 ইয়াতে এডাল গাঁথা এইখিনি বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে আমি জয়নগৰৰ পৰা আহিছোঁ চুকাফা ভৱনৰ বিপৰীতে নামঘৰ পথ হাউচ নম্বৰ 20 দীপাংকৰ শৰ্মাই নিজভাৱে পূজাখন পাতে মানে ঘৰুৱা পূজা আপোনাৰ ঘৰুৱা পূজা আমাৰ পঞ্চম বাৰ্ষিকী পূজা এখন আমি গোটেইকেইদিন পূজাখিনি সকলোৱে উদযাপন কৰি আজি আমি দেৱী মাক উঠাব আহিছোঁ সেইটোৱে আমাৰ পূজা কেনে গৈছে ভালে গৈছে হয়তো পূজা যথেষ্ট ভাল আৰু এইবাৰতো তিথিটো বহুতখিনি মানুহে গমেই পাইছে এইবাৰ তিথিটো একেলগে পৰিছে অষ্টমী নৱমী তো তাৰ কাৰণে আগতীয়াকৈ আমি আজি কৰিবলগীয়া হ'ল সদায় মা আহে সদায় মা যায় সদায় দুখটো লৈও যায় দিও যায় সেনেকুৱা মাজত আমি গোটেইখিনি চলি থাকোঁ সেইটোৱে আমাৰ তাকে আজিৰ দিনটো অকণমান ব্যতিক্ৰম কাৰণ অকণমান আৱেগো ভৰা অকণমান ভাল লগা দিনটো কেনেকৈ লাগিছে আজি অকণমান হয়তো সেইটোতো সকলোৱে নিজৰ মাৰ যিটো বিদায় দিয়াৰ অনুভৱ সেইটো সকলোৱে অনুভৱ কৰে সেইটো সকলোৱে বুজি পায় তাৰ মাজতে আমি মাক বিদায় দিব লগা পৰ্বটো এইটোৱে আমি যাতে অহাবাৰ আকৌ মাক সেনেকৈ আদৰিব পাৰোঁ আজি যেনেকৈ বিদায় দিছোঁ সেই এবছৰৰ ক্ষোভটো যিটো থাকি যায় বা এটা আৱেগ থাকি যায় সেই আৱেগটো আমি নেক্সট বছৰ যাতে আৰু দুগুণ খাইভাৱে পাওঁ সেইটো হিচাপত গোটেইখিনি ৰাইজে গোটেইখিনি অসমবাসী সৰ্বভাৰতত দুৰ্গা পূজাখন পালন কৰা ধন্যবাদ জনাইছোঁ আপোনাক আৰু এনেদৰে বিভিন্ন আচলতে পূজা সমিতিসমূহ তথা ভক্তগণ আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ প্ৰতিমাসমূহ বৰ্তমান সময়ত ঘাটত বিসৰ্জন দিবলৈ সাজু হৈছে চ' ফাইনেলি আমি বিসৰ্জন দি আহি পালোঁ নমস্কাৰ আজিৰ এই ভিডিঅ'টো আমি বনাইছোঁ এইকাৰণে চবকে একত্ৰিত কৰিছোঁ চ' এইখন এখন পূজা এইখন পাৰ্চনেল পূজা হিচাপে নাভাবিব কাটতে এইটো অলপ বেছি হৈ গ'ল
তো নমস্কাৰ, আজি আমাৰ দশমী বিজয়া দশমী শেষ হ'ল। আমাৰ প্ৰতিমা বিসৰ্জন কৰি সকলো আহিলে আৰু এইখন আমাৰ পঞ্চম বাৰ্ষিক দুৰ্গা পূজা। ঐ বাচন হেৰি কৰা বন্ধ কৰ। তো নমস্কাৰ, আজি আমাৰ পঞ্চম বাৰ্ষিক দুৰ্গা পূজা সমাপ্ত হ'ল। আজি আমাৰ বিজয়া দশমী আছিলে আৰু আমাৰ সকলোৱে বিসৰ্জন কৰি পেলাই এইমাত্ৰ আহি পাইছে আৰু এইখন নমস্কাৰ, আজি আমাৰ পঞ্চম বাৰ্ষিক দুৰ্গা পূজা সমাপ্ত হ'ল আৰু আজি আমাৰ বিজয়া দশমী এতিয়া বিসৰ্জন কৰি পেলাই সকলো আহি পাইছে। আমাৰ লগ বন্ধু ভাই দাদা সকলোৱে গৈছিলে। চ' এইখন এখন পূজা, যোনখন পূজা কোনো প্ৰাইভেট পূজা বুলি ক'লেও ভুল হ'ব, কাৰণ এখন পূজাত সকলোৱে মানে মিলিত হৈ পেলাই পূজাখন পাতোঁ আৰু পূজাখন কেতিয়াও পইচাৰে পাতিব নোৱাৰি। যিমান মানুহ দেখা পাইছে সকলো মানুহে সমানে কণ্ট্ৰিবিউট কৰি পেলাই এইখন পূজাখন পতা হয়। মানে এইখনত মানে মেন পাৱাৰ বহুত লাগে। দুৰ্গা পূজা এখন কৰিবৰ কাৰণে মেন পাৱাৰ বহুত লাগে। পইচাটো ছেকেণ্ডাৰী, কিন্তু মানুহ এজন যে ইমান দিনে লাগি থাকে এইটো বহুত জৰুৰী। এই যিমান ফটোত আমাৰ কেমেৰাত যিমান ইনভল্ভ হৈ আছে মানুহখিনি, গোটেইখিনি যোনখিনি কেপচাৰ হৈছে, সকলোৱে সুকীয়া নিজৰ ৰোল কৰি আছে। এই 5 বছৰে এওঁলোকৰ অবিহনে এইখন পূজা পতা একদম মোৰ সমৰ্থন আছিলে। গতিকে এইখন পূজা এওঁলোকৰ অবিহনে একো মূল্য নহয়। গতিকে দুৰ্গা পূজা দুৰ্গা মাৰ আশীৰ্বাদ আৰু এওঁলোকৰ সকলোৰে কষ্টৰে এই পূজাখন সমাপ্তি হৈছে আজি। আৰু মাৰ আশীৰ্বাদত অহা বছৰ আকৌ আমি ভালকৈ পাতিম আৰু এওঁসকল যিমান আছে আমাৰ লগৰ ভাই দাদা বন্ধু সকলোৱে আৰু একলগ হৈ পেলাই আমি চেষ্টা কৰিম কি অহাবাৰ আৰু ভালকৈ দুৰ্গা পূজাখন পাতোঁ। আৰু আপোনালোকৰ আশীৰ্বাদো আমাক লাগিব, ভগৱানৰ আশীৰ্বাদো লাগিব। গতিকে সকলোৱে আমি মিলিজুলি আৰু অহা বছৰৰ কাৰণে আমি ৰখি থাকিম আৰু মাৰ আশীৰ্বাদৰ কাৰণে আমি ৰখি থাকিম। এয়া দাদাহঁত আকৌ আহিছে, এইমাত্ৰ আহি পাইছোঁ বিসৰ্জনৰ পৰা। সকলো দাদা এইফালে ধ্ৰুৱদা আছে পিছফালে, ধ্ৰুৱদাও এয়া বলেন আছে, যোনে কেমেৰাৰ পিছফালে আছে অনিৰুদ্ধ, তেওঁ এইফালে চব আছে, মোৰ দাদা, মোৰ মৃণাল এইফালে, তাৰপিছত হেৰি ৰীমা, মাইনু, বৰদেউতা, দেউতা, মা আৰু যিমান আছে এইফালে পিছফালে সকলোৰে নাম কৈ নাথাকোঁ, কিন্তু চবে ইয়াতে ইনভল্ভ আছে। এইখন এখন মানে এখন পৰিয়ালৰ পূজা হিচাপে ক'ব লাগিব। গোটেই এখন ডাঙৰ পৰিয়ালৰ পূজা। ত' ধন্যবাদ আমাৰ পূজাখন বহুত ছাকচেছফুল কৰাৰ কাৰণে আৰু এনেকৈয়ে ছাকচেছফুল হৈ থাকক আমাৰ দুৰ্গা পূজাখন। মানুহে ভাল পাওক, আহি পেলাই মানুহে প্ৰসাদ গ্ৰহণ কৰক, বছৰে বছৰে ডাঙৰ হৈ যাওক পূজাখন, সেয়ে আমি কামনা কৰিছোঁ। ধন্যবাদ। মানে আচলতে অলপ আগতে মোৰ ভতিজা ল'ৰা দীপংকৰ শৰ্মাই যিটো ক'লে তাৰ ওপৰত অকণমান মই যোগ দিছোঁ যে পূজাখন যদিও আমাৰ ব্যক্তিগত, কিন্তু যিবিলাক ধৰ্মপ্ৰাণ ৰাইজ, ওচৰ পাজৰৰ ৰাইজে তেওঁলোকৰ উপস্থিতি আমাক যথেষ্ট আনন্দ কৰিছে আৰু সকলোৱে আনন্দ মনেৰে ভোট গ্ৰহণ কৰিছে আৰু সেইফালৰ পৰা আমি বহুত উৎসাহিত হৈছোঁ আৰু ভৱিষ্যতলৈ আমি আৰু অলপ ইয়াতকৈ উন্নত ধৰণৰ কৰিম বুলি পেলাই আমি এটা মানে হেৰি আশা কৰিছোঁ আৰু মোৰতো গোটেইখিনি ক'লেই, মোৰ ল'ৰাই ক'লে, মোৰ ডাঙৰ ভাই সি ক'লে, গতিকে মই কি ক'ম, মই ক'ব লাগিলে সেইখিনিয়ে ক'ব লাগিব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। মই পূজাখন ভালে শেষ হ'ল, গতিকে এইখিনি মই ক'ব লগা নিদিওঁ। নমস্কাৰ, মোৰ ক'বলগীয়া একো নাই, চবে ক'লে। পূজাখন ভালে লাগিল, আজি অলপ বেয়া লাগিছে। মই যোৱা 2 বছৰৰ পৰা আছোঁ পূজাখনত, ভাল লাগি আছে। এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে, লাষ্ট টাইম ইমান নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম ষ্টাৰ্টিং টু এণ্ডিঙলৈকে মই ৰিলেটেড হৈ আছোঁ পূজাখনত। চ' তাৰ কাৰণে মানে বিৰাট এটা মানে এক্সাইটমেণ্ট আছিলে। চ' আজি যেতিয়া গোটেই শেষ হৈ গ'ল, অকণ মন চন ভাৰী হৈ আহিছে আৰু মই এইটোৱে ক'ম আৰু এইবাৰ পঞ্চম বাৰ্ষিক দুৰ্গা পূজা বৰ ধুনীয়াকৈ প্ৰত্যেক বছৰে থাকোঁ আৰু এই বছৰো আছোঁ। মানে এনেকুৱা এটা পূজা হয়, নিজৰ ঘৰুৱা পূজা কিন্তু দেই, কিন্তু ইমান মানুহৰ মৰম আদৰ, সেইটো কিন্তু পাহৰিব নোৱাৰি। আমি যে ষষ্ঠ পৰ্যায় পাতিম, সেইটো যে আমি সুকমলৈ পাতিব পাৰোঁ চবৰে আশীৰ্বাদৰ সহযোগিতাত, সেইটোৱে মই কামনা কৰিছোঁ। মোটামুটি মানে মই 5 বছৰে থাকিলোঁ দিছোঁ ইয়াত, আৰু যেই বছৰ পাৰোঁ সেই বছৰ থাকিম আৰু।